ওটা কিবা লাগিব নেকি? এই ভাল মেখেলা চাদৰ হ'বনে? আছে আছে, দি আছোঁ ৰ'ব। পইচাটো মই আহি পিনে দিম হা। নগদ দিলে ভাল নহয়। পইচা নিদিয়ে। জগত, জগত, কি কৰি আছ সেইবোৰ? জগত, কি কৰি আছ এইবোৰ? আনন্দ দেখোন বহুত দিনৰ মূৰত। আৰে ভাই, গুৱাহাটীত থাকো জানাইতো, ছুটিয়ে নাপাওঁ। হয় নেকি? বাকী ভালে আছ নহয় তই? আছো আছো, ভালে আছো। কেনেবাকে চলি আছো আৰু। দে 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 দে, মোক অকমান বজাৰ দিচোন। বজাৰ কি কি লাগে? দে দে, মিঠাতেল দিবি, চাউল ভালটো আছে নহয়, চাউলটো দিবি, দালিটো 1 নম্বৰটো দিবি দেই, আৰু বাকী দি আলু দি পিঁয়াজ দি এনেকে গোটেইখিনি দিচোন। পাকঘৰত যিমান বস্তু লাগে দি থাক, টেনশ্যন নলবি। দে দে, হ'ব দে। তোৰ দোকানত একো ভাল বস্তুৱে নাই। দে হ'ল নে? মালখিনি বেগত ভৰাই দিবি আকৌ, মই বেগ চেগ আনা নাই নহয়। দে হ'ব দে। ঐ, বিল কিমান হ'ল? বিল হিচাপ কৰিব লাগিব ৰ। 890 টকা। 890 টকা? এইখিনি মালতে তই দাম বহুত হৈছে দে। আজিকালি বস্তুৰ বহুত দাম হৈছে জানাই দেখোন। দে দে হ'ব দে, লিখি থবি। ৰ যাবি ৰচোন। কি হ'ল? মোৰ দেৰি হৈছে। আগৰ বাকী তোৰ 20,000 মান আছে, আৰু বাকী মই দিব নোৱাৰো। তোৰ পইচা মই মাৰি নাখাওঁ নহয়। কিমান হৈছে? 20,000 হে হৈছে। পাই যাবি, এই মাৰ্চ এণ্ডিং চলি আছেতো, বিল বিলাক হোৱা নাই। হলে তোৰ পইচা মই আগতে দি দিম, ঠিক আছে? এতিয়া মই যাওঁ দে বাৰু, দেৰি হৈছে বহুত। মই 20,000 টকা বাকী দিব পাৰো নেকি গাঁৱৰ দোকানত? নৰো মানে মই আগৰ বাকী ইমান আছে, আৰু মই কেনেকে বাকী দিম তোক? তোৰ পইচা মই মাৰি নাখাওঁ নহয়, আমি একে গাঁৱৰে মানুহ। আৰু এইবাৰ বিল হলে তোক মই 50,000 টকা এটা দিম, তই মাল উঠাবি দোকানত, বুজিছা? এতিয়া যাওঁ। ধনঞ্জয়, মই বাকী দিব নোৱাৰো। তইচোন প্ৰত্যেকবাৰে ক মোক পইচা বাকী দিম। মই আৰু বাকী দিব নোৱাৰো। টেনশ্যন নলবি, মই একদম দি দিম। 2-1 দিনৰ ভিতৰত দি আছো তোক পইচা। চালা কি মুকেলে, ইয়াৰ কাৰণে মোৰ দোকানখন খিনে গেছি। এইয়া মই তোমালোকৰ কাৰণে এই চকলেট আনিছো, চোৱা। এইটো লোৱা। মাইনা, মা ক'ত? হয় নেকি? পাপৰি, পাপৰি, কি হ'ল ইমান তেতু খালি চিঞৰি আছে যে? তোমাৰ কাৰণে মই মেখেলা চাদৰ আনিছো নহয়। হয় নেকি? চাও ৰবা, আগতে বহি লওঁ ৰবাচোন। পাপৰি, ভাল লাগিছে নে? লাগিছে ভাল লাগিছে, ধুনীয়া লাগিছে। আৰু এয়া বজাৰ আনিছো নহয়, এয়া লোৱা। পিছে ভাত আছে নে নাই? আছে ভাত বনাইছো। বলা।
সেইজন ধনঞ্জয় দা দেখোন ধনঞ্জয় দা হয় 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 ধনঞ্জয় দা ৰ'বকচোন ৰ'বক ধনঞ্জয় দা কি খবৰ ৰাহুল বাপা ভালে আছা মই ভালে আছো ৰাহুল বাপা খং কৰিছাচোন কিয় খং কৰিছা খং কিয় নকৰিম হে চাকৰি দিম বুলি পইচা লৈ গ'ল আৰু এতিয়ালৈ খবৰেই নাই খবৰ ভাল ৰ'বা এই মাৰ্চ এণ্ডিং চলি আছে নহয় এই নেক্সট মাহত তোমাৰ কামটো হৈয়ে যাব খালি অকণমান আৰু খৰচ কৰিব লাগিব বুজিছা এইখিনি তুমি ৰেডি ৰাখা নেক্সট মাহত তোমাৰ এপইণ্টমেণ্ট আহি গ'ল এনেকৈ কৈ কৈয়ে আকৌ আপুনি 3 বছৰ পাৰ কৰি দিলে মন কৰিছেনে নাই সেইটো আৰে ভাই চৰকাৰী চাকৰি অলপ ধৈৰ্যটো ধৰিবই লাগিব বুজিছা নাই আৰু তোমাৰ পইচা মই খোৱা নাই নহয় মইতো সেই টেবুলতে দিছো না আৰু একে গাঁৱৰে মানুহ ইমান অবিশ্বাস কৰা গেলে হা বিশ্বাস আৰু অবিশ্বাসৰ কথা নহয় আপুনি পইচা লৈছে চাকৰিটো দিব লাগে বাছ মই সিমানে জানো এইয়া ৰাহুল ৰূপাৰ আকৌ খং উঠিল আজি কিবা এটা হেষ্ট হ'বই লাগিব হয় আপুনি মোক পইচা ঘূৰাই দিয়ক নহয় মোক চাকৰি দিয়ক হা মই কৈছোৱে দেখোন অহা মাহত তোমাৰ এপইণ্টমেণ্ট লেটাৰ আহি যাব অহা মাহ আপোনাৰ এই অহা মাহটো শুনিয়ে মই অধৈৰ্য হৈ গৈছো হে হা অধৈৰ্য নহবাচোন ধৈৰ্যৰ ফল মিঠা আৰু কেইদিন এমাহে এই চাওঁতে পাৰ হৈ যাব ঠিক আছে কিন্তু অহা মাহত যদি মই চাকৰি নাপাওঁ কথা বেয়া হৈ যাব হে বাপৰে বাচিলো দে নহ'লে ই মোৰ বজাই দিলে হয় অ' জেঠাই আহক ইয়াতে বহক ধনঞ্জয় ক'ত জেঠাই তেওঁ ঘৰত নাই ক'ত গ'ল সি মানে জেঠাই কি মানে চানে আজিৰ পৰা 5 বছৰ আগতে মোৰ পৰা 5 লাখ টকা সি সুতত লৈছিলে সুতো নাই মূলো নাই আজিলৈকে জেঠাই মইনো কি ক'ম পইচা যদি দিবাই নোৱাৰে তেতিয়াহ'লে ঘৰটো মোৰ নামত লিখি দিয়া কিবা এটা কৰা জেঠাই আপুনি তেনেকুৱা নকৰিব এতিয়া হাতযোৰ কৰি লাভ নাই এই ঘৰটো মোৰ নামতে লিখি দিয়া তাত বাহিৰে তোমালোকৰ আৰু বেলেগ উপায় নাই মই আহোঁ মা কি হ'ল মা কি হ'ল একো হোৱা নাই মাইনাহঁত এই ধনঞ্জয় কৰিম বহ এই মোৰ হিচাপটো কেতিয়া দিবি আৰে ভাই দিম ৰ ধনঞ্জয় তই মোৰ লগৰ বুলিহে মই তোক একো কৰা নাই মোৰ ইচ্ছাটো ভালে ভালে দি দিবি মোক তোৰ হিচাপটো মই তোক দিমেই মই অলপ টেনশ্যনত আছোঁ আৰে ভাই 1 বছৰ আগৰ কথা এতিয়ালৈকে তই মোক পইচাখিনি দিয়া নাই দিম আৰু কেইদিনমান ধৈৰ্য ধৰ মই তোৰ পইচা দিম এই এনেকৈ ডিম কৰি থাকিলে নহ'ব নহয় মোৰ একদম ধৈৰ্য সীমা পাৰ হৈ গৈছে কিন্তু আৰে ভাই 30 চলি সংসাৰ থকা মানুহ মই তোৰতো একো নাই অকণমান ধৈৰ্য ধৰচোন আৰে ভাই 2 নম্বৰী কাম তয়ো কৰ ময়ো কৰোঁ কিন্তু তোৰ নিচিনা ইমান লেতেৰা মানুহ নাই এই কৰিম গুণ্ডা হ'ব পাৰে তোৰ দৰে লেতেৰা নহয় আৰে ভাই মই তোক দিম বুলি কৈছো নহয় এতিয়া মোৰ তাত পইচা নাই মই ক'ৰ পৰা দিম চালা কাক ফোন কৰিব কথা কৈছো বে হয় আপুনি একো নকলেও মই বুজি পাইছোঁ ইহঁতৰ মুখৰ পিনে চাইহে মই তোক এৰি দিছোঁ এই কৰিম গুণ্ডা হ'ব পাৰে কিন্তু বেইমান নহয় বুজিছ
ৰাহুল ঐ ৰাহুল কি চিন্তা কৰি আছা অ জগত তই আহ ঐ তোৰ চাকৰি কি হ'ল তাকেইতো চাকৰি পাম নে নাই কোনো গেৰাণ্টি নাই বুজিছ ধনঞ্জয় যে তোৰ পৰা ইমান পইচা ললে কি হ'ব এতিয়া আৰে ভাই পইচাও নিদিয়ে চাকৰিও নিদিয়ে এতিয়া আনপিনে ঘৰত গালি মহা জঞ্জালত ফাঁচি গৈছো মানে মই আৰে ভাই মোৰোতো 20-25 টকা তাত ফাঁচি আছে মই মহা জঞ্জালত পৰিছো ভাই ঐ জগত এটা কাম কৰো নেকি কাম কি কাম এই বল ধনঞ্জয় ঘৰত বল 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 পইচা দিবি নে চাকৰি দিবি ডাইৰেক্ট কো আৰু মোৰ দোকানৰ বাকী কেতিয়া দিবি আৰে ভাই মই দিম বুলি কৈছো নহয় দিমতো মোৰ তাত এতিয়া পইচা নাই পইচা নাই কৈ থাকিলি নহ'ব না এ বৰ গৰম কৰি কথা কৈ আছা তই তোৰ পইচা মই খাইছো নেকি মোৰ পইচাখিনি তই খাইছা দি মোৰ পইচাখিনি দি আৰে ভাই তোৰ দোকানৰ বাকী মই দিম নহয় আৰু দোকানত বাকী নহলে দোকান চলিব নেকি ইয়াক আজি দেওৱে নেকি কি কথা কোৱা তই কি কথা কোৱা এ ধনঞ্জয় তই কিন্তু অলপ বেছি কৰি আছা তই কি কথা কবা আচ্ছা হা তোৰ পইচা নেদাও যা মই যা যি কৰা কৰবি যা কি বহাই দিম মাৰচোন মাৰ তহঁতে হা মোৰ ঘৰত আহি তহঁতৰো ইমান ধন হা এই চাকৰি কৰি বাদ দি এতিয়া মোৰ পইচা নেকি ঘূৰাই দিবি সেইটো কওঁ আহা তহঁতক পইচা মই নিদিওঁ বুলি কোৱা নাই নহয় এতিয়া বৰ্তমান মোৰ তাত পইচা নাই অ ধনঞ্জয় কি হ'ল অ জেঠাই আৰু এসপ্তাহ মাৰিছো এসপ্তাহ পিছত যদি পইচা ঘূৰাই দিব নোৱাৰা চাবি কিন্তু কথা বেয়া হৈ যাব ঐ বল ধনঞ্জয় তই কি কৰিম বুলি ভাবিছা জেঠাই ধনঞ্জয় তই ইমান দিন ঠগ প্ৰবঞ্চনা কৰি আৰু কিমান দিন চলিবি জেঠাই আপুনি অলপ বহকচোন মই আহি আছো জেঠাই মই আপোনাৰ পৰা 5 লাখ টকা লৈছিলোঁ সেইটোতো উভতাই দিব নোৱাৰোঁ গতিকে মই ঘৰটোৱে গতালোঁ আপোনাক ধনঞ্জয় অঁ জেঠাই মোৰ আৰু বেলেগ উপায় নাই হ'ব দে তহঁতে আৰু বেলেগ চিন্তা কৰিব নালাগে মানে তই আজিৰ পৰা ঠগ প্ৰবঞ্চকৰ ধান্দা সম্পূৰ্ণ বাদ দিব লাগিব হাত আছে ভৰি আছে কিহৰ ঠগ প্ৰবঞ্চক কৰি খাব লাগে জেঠাই আজি তই মোক প্ৰতিশ্ৰুতি দিব লাগিব প্ৰতিশ্ৰুতি আজি তই মোক কৰ্ম কৰি খোৱাৰ প্ৰতিশ্ৰুতি দিব লাগিব অঁ জেঠাই আপুনি ঠিক কথাই কৈছে এনেকৈ আৰু মই কিমান দিন চলিম অঁ বঢ়িয়া ভাল কথা এইটো লওক জেঠাই সেইবোৰ মোক এতিয়া নালাগে তহঁতে কৰ্ম কৰি খা মই তহঁতক আশীৰ্বাদ কৰিছোঁ অঁ জেঠাই আপুনি ঠিক কথাই কৈছে মই আৰু 2 নম্বৰী কাম নকৰোঁ মই কৰ্ম কৰিম অঁ জেঠাই মই কৰ্ম কৰিয়ে খাম